এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মৰিয়নি দিহিংপাৰা চাহ বাগিচাৰ শ্ৰমিকসকলে। এটুপি খোৱা পানীৰ বাবে প্ৰতিদিনে সংগ্ৰাম কৰি আহিছে শ্ৰমিক ৰাইজে। পানীৰ পাইপ ফুটা কৰি বিশুদ্ধ খোৱা পানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আহিছে বাগিচাৰ শ্ৰমিকসকলে। কাণসাৰ নাই বাগিচাৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কৰ। উল্লেখযোগ্য যে জল জীৱন মিছনৰ অধীনত মৰিয়নি সমষ্টিত ৩টাকৈ কোটি টকীয়া পানী যোগান আঁচনি স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত বিশুদ্ধ খোৱা পানী যোগান দিব নোৱাৰাৰ বাবেই মৰিয়নি সমষ্টিৰ ৰাইজে প্ৰতিদিনে এটুপি খোৱা পানীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। আমি সেইটোকে ভাবি থাকোঁ যে আমাক যে কোম্পানীও সেইবিলাক সুবিধা নিদিয়ে আৰু আমি এনেকুৱাই লেতেৰা ফেতেৰা খাই থাকোঁ। কিছুমান পানী পায়, কিছুমান নাপায়। আৰু আৰু কি কৰিম, আমি কাম কৰা মানুহ, কামে গুচি যাওঁ। ল'ৰা ছোৱালী আহি ইয়াত খেলি থাকে পানীকেইটাত, লেতেৰা পানীত। আৰু কিছুমান জ্বৰ হৈ যায়। আকৌ জ্বৰ হৈ গ'লে মানে আকৌ সেই হাস্পাতাল গ'লে মানে সেই দৰৱকেইটা দিয়ে, খায়ো ভাল নহয়। নাজানে হ'ব, সেইটো কাৰণে আমাৰ কিমান কষ্ট আছে। আকৌ সেইটো কাৰণে নাজানে বুলি নাই কোৱা। দেখিছোঁ আৰু আমাৰ হেৰিকেইটাও চাই থাকে, সিহঁতিও একো নকয়। আকৌ চাই গৈ থাকে, আমি সিঁচি আকৌ পানী ভৰাওঁ। কি ক'ব মানে চৰকাৰে সেইটো টিপকল বচাই থৈছে, পানীটো কিমান দিন বচাইছে আজিলৈকে দিয়া নাই। সেইটো কিমান দিনৰ পৰা দিম কৈ আছে, ছাপ্লাই দিম বুলি কৈছে, পানীটো কিন্তু বহাই থৈছে, পানী নাই দিয়া। সেইটো কাৰণে আমাৰ এনেকুৱা হৈছে কষ্ট আকৌ পানীৰ, ইয়াৰ পৰা উঠাই নি খাবলৈ। এনেকৈ নল'লে অসুবিধা। আমি ক'ৰ পৰা পানী আনিম? পানী আনিবলৈ জেগা নাই। এইটো কাৰণে এইটো পাইপ ফুটা কৰি কিনি আমি ইয়াৰ পৰাই পানী লওঁ। এইটো দিহিঙীয়াপাৰা চাহ বাগিচা, বড় লাইনত। মানে বহুত মানুহে খায় ইয়াত। মানে কিমান মানুহ নহয়, গোটেই সোপা মানুহ ইফালে আহি এই পাইপৰ পানীয়ে খায়। অসুখ হয়, এইটো লাইনত বেছি অসুখ হয়। কেতিয়াবা ডায়েৰিয়া হয়, জ্বৰ হয় মানুহৰ। পটককৈ বেমাৰ আজাৰো ভালো নহয়। এতিয়া এনেকৈ চাবলগীয়া তেনেকৈ মানুহো নাই। আৰু আমি বাগানলৈ গৈ থাকোঁ, ল'ৰা ছোৱালী আহি খেলি থাকে ইয়াত। হাঁহ চাহ চব ইয়াত চৰে। এতিয়া যিকেইটা আমাৰ বাগিচাৰ ডাঙৰ প্ৰেচিডেণ্ট, সিহঁতে চাব লাগে আহি। সিহঁতে চাই কিনি গ'লেও একো নকয়। চাই পেলাই যায়, এইখিনিতে পানীটো সিঁচি খাওঁ আমি। সিহঁতে নিজে চায়, সিহঁতে নিজে বুজি পাব লাগিব। এইটো 3 বছৰমান হৈ গ'ল। চৰকাৰৰ যি পানী যোগান আঁচনি আছিল, সেই আঁচনিসমূহ আপোনালোকৰ ইয়াত টেপসমূহ দিয়া আছে, টেপবোৰ পানী নোলায় নেকি? পানী নোলায় মানে ইয়াৰ পাইপ বহাই পেলাই পানীৰ কোনো হেৰিয়ে নাই। মানে আজিলৈকে পাত্তাই নাই পানী আছেনে নাই। সেইখিনিতে বহাইছে ডাঙৰ টেংকি এটা, তাৰ পৰা পানীয়ে নুঠে নেকি ওপৰত। সেইটো এতিয়া তেনেকৈ থাকি গ'ল। এইকেইটা যেতিয়া পাইপ বহাই আছে, কাৰ ঘৰত বহাইছে, কাৰোবাৰ ঘৰত নায়ে বহা। আমাৰ ঘৰতে পাইপ নাই বহা। ইয়াত আপোনালোকে পানী নিবলৈ আহে, আপোনালোকৰ মতা মানুহবিলাক নাহে নেকি? মতা মানুহবিলাক ক'ত আহে? আমাৰ ডিঙাবাত মদ লাও পানীকেইটা বেছি। চব লাও পানী খাবলৈ যায়, মদ খাবলৈ যায়। ঘৰত পানী আপোনালোকে ইমান কষ্ট কৰি এইবিলাক পানী নিছে, আপোনালোকৰ ঘৰৰ মতা মানুহখিনিয়ে নাজানে? জানিলে কি হ'ব, মদে ডুবি থাকে। তো আপোনালোকৰ যেতিয়া ঘৰত কেতিয়াবা গৈ পিনি মতা মানুহে পানী নাপায়, তেতিয়া আপোনালোক গালি পায় নাই? কাজিয়া লাগে, কাহা ঘুমাই আহি ধৰে পানী এটুপা নাইকিয়া দেখাই খালি তেনেকৈ কয় আপুনি গালি শুনি থাকে। কিন্তু আপোনালোকৰ মানুহখিনি মতা মানুহে কেলে নকয় বাগানত যে এইটো পানীৰ কাৰণে ব্যৱস্থা কৰি দিয়ক, কিবা কৰি দিয়ক? আমি বাগানত মতা মানুহগিলা যে নাবলে মানে কি কাৰণে? কাহা মদ আহে, কাহা পানী আহে, টুকুৰিগিলা দেখি মানে চকালি জ্বলি যায়। সেইকেইটা সিহঁতৰ ধ্যান নাই যে পানীকণ যে আমাৰ ইমান কষ্ট হৈছে, সেইটো নাই সিহঁতৰ মানে মাথাত নাই। বাগানেও ব্যৱস্থা কৰি দিয়া নাই। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰৰ প্ৰতিবেদন, জি নিউজ।